हेलो एवरीवन जे आजिर भिडिओट जे जेहेतु स्पेशल रिविजन स्टार्ट होइसे गतिके এই সম্বন্ধে বিভিন্ন কনফিউজন আছে বা খোকজা আছে সেই সম্পর্কে অলপ আলোচনা কৰিম আৰু মেইনলি আজি ভিডিওটো আমি আলোচনা কৰিম যে বিএলও বিলাকে আপোনাৰ 22 তাৰিখৰ পৰা এই 29 ডেজ যে সময় পাব যে 29 দিন যে সময় পাব এই সময়ছোৱাত তেওঁলোকে কি কৰিব যাৰ জৰিয়তে এক শুদ্ধ যাতে ফটো লিষ্ট আপডেট হ'ব পাৰে গতিকে বিএলও বিলাকে যেহেতু আমাৰ ওচৰত আহিব ঘৰে ঘৰে যাব গতিকে সেই ক্ষেত্ৰত আমাৰ করণীয় কি সেই সম্বন্ধে আলোচনা কৰা হ'ব গতিকে যোনটো প্ৰিভিয়াস অৰ্ডাৰ আছে সেই অৰ্ডাৰৰ ভিত্তিত মই কথাখিনি আলোচনা কৰিম আৰু বিভিন্ন জনে কি কৈছে যে যেহেতু মানুহৰ ঘৰৰ আগতে বেলেগ সমষ্টিত আছিল বা বেলেগ গাঁৱত আছিল এতিয়া বেলেগ গাঁৱত গৈছে সেই ক্ষেত্ৰত ইলেকশন কমিশনে স্পষ্টীকৰণ দিছে সেই সম্বন্ধেও আলোচনা কৰা হ'ব গতিকে ভিডিওটো আপোনালোকে কাইলি মনোযোগ সহকাৰে চাব গতিকে প্ৰথমে আমি আহিছো যে এই যোনটো আপোনাৰ স্পেশাল ৰিভিজন হৈ আছে কিন্তু এটো এসআইআর নহয় স্পেশাল ইন্টেনসিভ ৰিভিজন নহয় যে স্পেশাল ইন্টেনসিভ ৰিভিজনত কি হয় আপোনাৰ যে এখন ফৰ্ম থাকে এসআইআরত এখন এক্সট্রা ফর্ম থাকে সেই ফর্মত ইনামারেশন ফর্ম থাকে এই ফর্মত আমি কি সহি কৰিব লগা হয় কিন্তু ইয়াতে হেবিলাক কোনো প্ৰসেস কৰা হোৱা নাই ইতিমধ্যে ইলেকশন কমিশনে উল্লেখ কৰিছে যে যেতিয়ালৈকে এনআরসিৰ কাম কমপ্লিট নহব তেতিয়ালৈকে কি কাম হয়তো স্টার্ট নহব কিন্তু এই ইলেকশনৰ আগে আগে যে 2026 চনৰ ইলেকশনৰ আগে আগে আমাক কি যে স্পেশাল ৰিভিজন মানে ভোটাৰ তালিকাখন শুদ্ধ কৰাৰ কাৰণে এখন কি ৰিভিজন কৰা হ'ব যাতে যিবিলাক ভুল ত্ৰুটি আছে সেইবিলাক কি শুধৰণি কৰিব পাৰি মানে সাধাৰণ আপোনাৰ শুধৰণি নহয় এটা এটা স্পেশাল ৰিভিজন যাতে ডেড ভোটাৰ ডুপ্লিকেট ভোটাৰ এইবিলাক আতৰাব পাৰি তাৰ বাবে আৰু ইলিগেল ভোটাৰ ডি ভোটাৰ এইবিলাক যাতে এই লিষ্টৰ পৰা আতৰাব পাৰি সেই উদ্দেশ্যে কি এই স্পেশাল ৰিভিজন স্টাৰ্ট কৰিছে গতিকে এটো আপোনালোক কনফিউজন নহব এটো আপোনাৰ এসআইআর নহয় এটো হৈছে এস আর এই ক্ষেত্ৰত আপোনালোকে 100% নিশ্চিত থাকক যে এই আপোনাৰ ইয়াৰে আপোনাৰ কাট অফ ডেট আমি আগৰ ভিডিওত উল্লেখ কৰিছো কিমান ধৰা হৈছে যে 1126 যে 1/1/2026 চনৰ যোনটো ভোটাৰ লিষ্ট ওলাব সেই ভোটাৰ লিষ্টৰ ভিতৰত কি শুধৰণি কৰা হ'ব তাৰ কাৰণে এলিজিবিলিটি কি আমাৰ যোগ্যতা কি লাগিব যে আমি সিটিজেন অফ ইন্ডিয়া হ'ব লাগিব ভাৰতবৰ্ষৰ আমি সিটিজেন হ'ব লাগিব নট লেস দ্যান আপোনাৰ কি 18 ইয়ার্স যে আপোনাৰ 1/1/2026 চনত আমাৰ কি 18 ইয়ার্সতকৈ কম আমাৰ এজ হ'ব নালাগিব যে অৰ্ডিনাৰী ৰেসিডেন্স অফ দা কনস্টিটিউয়েন্সি আপুনি সমষ্টিৰ কি অৰ্ডিনাৰী ৰেসিডেন্স হ'লে হ'ব আপোনাৰ কি নালাগে যে পার্মানেন্ট ৰেসিডেন্ট যে পিআর সি যে পার্মানেন্ট ৰেসিডেন্ট নহলো আপুনি যদি কি ফর্ম 8 এৰ জৰিয়তে আমি ভোট কোন ফর্মে দি আপুনি ট্ৰান্সফাৰ কৰিব ফর্ম 8 এই ফর্ম 8 তে যে আমি বেলেগ ঠাইৰ পৰা কি আমাৰ ভোট ট্ৰান্সফাৰ কৰি লৈ আহিছো যে আগৰ ঠাইত আমি ভোট ৰিজাইন দি কি ইয়াতে ট্ৰান্সফাৰ কৰি লৈ আহিছো সেই ক্ষেত্ৰতে কি এই ইন্টেনসিভ এই স্পেশাল ৰিভিজনত কি আপোনাৰ নাম সন্নিবিষ্ট হ'ব তাৰ পিছত নট ডিসকোয়ালিফাইড আন্ডাৰ এনি ল যে ইন্ডিয়ান এনি লৰ আন্ডাৰত কি তেওঁৰ সিটিজেনশিপ ডিসকোয়ালিফাইড হোৱা নাই বা তেওঁৰ সিটিজেনশিপ কাটা যোৱা নাই তাৰ পিছত যে নট অফ এন আনসাউন্ড মাইন্ড যে আপোনাৰ আনসাউন্ড মাইন্ড মানে হয়তো পাগল বা ধৰক সেই ধৰণৰ ব্যক্তিক বুজা হৈছে যে গতিকে এইখিনি হৈছে আমাৰ ক্ৰাইটেৰিয়া যে এই পাঁচটা যোগ্যতা যদি আমাৰ আছে তেন্তে যে স্পেশাল ৰিভিজনৰ ভোটাৰ লিষ্টত আমি সন্নিবিষ্ট হ'বলৈ সক্ষম হ'ম গতিকে যেহেতু আমাৰ 22 তাৰিখৰ পৰা মূল কামটো স্টাৰ্ট হৈছে যে বিএলও কি কৰিব আপোনাৰ ঘৰে ঘৰে গৈ এই কামখিনি কৰিব যে ইয়াত আমাৰ উদ্দেশ্যটো কি যে এই কাম যে কৰিব বিএলও বিলাকৰ উদ্দেশ্য কি থাকিব লাগে যদি সে all the registered family member keep their same section and the same place ensure no family split up যে একটা পৰিয়ালৰ কি গোটেইটা ভোটাৰ যে একজন এটা পৰিয়ালত 12 জন ভোটাৰ আছে এই 12 জন ভোটাৰ কি সিরিয়ালি থাকিব লাগিব হয়তো কিছু কিছু ভোটাৰ লিষ্টত কি হৈছে মাক বাপেকৰ নাম 600 সিরিয়াল আছে আৰু আপোনাৰ লৰা ছোৱালীৰ নাম 1000 আছে গতিকে এই অসুবিধাসমূহ দূৰ কৰিবলৈ কি এই ৰিভিজন স্টাৰ্ট কৰিছে তাৰ পিছত দিছে যে প্ৰপাৰ ফৰ্মেশন এণ্ড ৰিকগনিশন অফ সেকশন এণ্ড parts reflected correct house number when required যে হাউস নম্বৰৰ ক্ষেত্ৰত যে হাউস নম্বৰ যাতে একটা ফ্যামিলিৰ সেম থাকে সেই বিষয়বিলাক গুৰুত্ব দিয়া হ'ব তাৰ পিছত পোলিং ষ্টেচন ইতিমধ্যে মই আগৰ ভিডিওত কৈছো যে 1200 কৈ যদি বেছি ভোটাৰ আছে সেই ক্ষেত্ৰত কি হ'ব আপোনাৰ নতুন আপোনাৰ পোলিং ষ্টেচনৰ কাৰণে চিন্তা চৰ্চা ইলেকশন কমিশনে কৰি আছে তাৰ পিছত এইটো হৈছে আমাৰ মূল উদ্দেশ্য 100% ৰিমুভেল অফ মাল্টিপল এন্ট্ৰিজ ডেড ইলেক্টৰ্স যে মাল্টিপল এন্ট্ৰিজ ডেড ইলেক্টৰ্স permanently shifted electors through 7 form the 7 formৰ জৰিয়তে যিবিলাক কি পার্মানেন্টলি শিফটেড হৈছে সেইবিলাক ভোটাৰে যাতে আমাৰ এই ইলেকশন যে যাতে ডাবল এন্ট্ৰি নহয় বা ধৰি লওক আজি কোনোবা বেলেগ ষ্টেটত একদম তেওঁৰ ভোট শিফট কৰি লৈ গৈছে যে আজি অসমৰ কোনোবা মানুহে তাৰ গুজৰাট বা দিল্লীত কাম কৰি আছে আৰু তেওঁ ইমান দিন হৈছে যে তেওঁ তাতে নিজৰ ভোট ট্ৰান্সফাৰ কৰি লৈছে সেই ক্ষেত্ৰত কি তেওঁৰ নাম ইয়াৰ পৰা কৰ্তন কৰা হ'ব কিন্তু ধৰক এটা কনফিউজন চলি আছে যে কোনোবাই আপোনাৰ কেৰালাত কাম কৰিব গৈছে বা দিল্লীত কাম কৰিব গৈছে সেই তেনেকুৱা ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ যোনটো মুৰব্বী আছে
সেই মুৰব্বীৰ ডিক্লাৰেশ্যন দিলে হ'ল যে নাই মোৰ ল'ৰা বা মোৰ ছোৱালীৰ ভোট ইয়াতে আছে, তেওঁ কৰ্মসূত্ৰে বাহিৰত গৈছে কিন্তু তেওঁৰ ভোট ইয়াত আছে, সেই ক্ষেত্ৰত আপোনাৰ নাম ইয়াতে থাকিব। আপুনি সেই ক্ষেত্ৰত কি কনফিউজ হ'ব নালাগে যে মই কেৰেলাত কাম কৰি আছোঁ, মই ৱেষ্ট বেংগলত কাম কৰি আছোঁ, মই ভাৰতৰ যিকোনো জেগাত কাম কৰি আছোঁ, বা মই ইণ্ডিয়াৰ বাহিৰত কাম কৰি আছোঁ। সেই ক্ষেত্ৰতে কি আপোনাৰ ভোটাৰ নাম কৰ্তন নহয়। ইয়াতে কি আপোনাৰ পৰিয়ালৰ যোনটো হেড অফ দ্য ফেমিলি ডিক্লাৰেশ্যন দিলে হ'ল যে নাই মোৰ ল'ৰাটো বাহিৰত কাম কৰি আছে কিন্তু তেওঁৰ ভোট বেলেগ জেগাত নাই, তেওঁৰ ভোট ইয়াতে আছে। গতিকে এইখিনি কনফিউজন ইলেকশ্যন কমিশ্যনে ইতিমধ্যে দূৰ কৰিছে। তাৰপিছত দিছে যে 100% ভেৰিফিকেশ্যন অফ দ্য পলিং ষ্টেচন কনচাল্টেশ্যন উইথ পলিটিকেল পাৰ্টিজ, যে পলিটিকেল পাৰ্টিজৰ লগত তেওঁলোকে আলোচনা কৰি কি কৰিব আপোনাৰ যে পলিং ষ্টেচনৰ ভেৰিফিকেশ্যন বা ৰেচনেলাইজ কৰিব। তাৰপিছত এইখিনি গুৰুত্বপূৰ্ণ কথা। তাৰপিছত আমাৰ মূল কামটো হৈছে হাউচ টু হাউচ ভিজিট, যে BLO বিলাকে হাউচ টু হাউচ ভিজিট কৰিব। কাৰ লগত? BLA হৈছে আপোনাৰ ৰাজনৈতিক দলৰ বুথ লেভেলৰ কৰ্মচাৰী যিবিলাক আছে, যে বুথ লেভেল এছিষ্টেণ্টছ, সেই বুথ লেভেল অফিচাৰবিলাকৰ লগত বুথ লেভেল এছিষ্টেণ্টবিলাকে সহযোগিতা কৰি এই কামখিনি কি কৰিব লাগিব, যাতে কোনোজন মানুহে কি ইয়াৰ পৰা বাদ নপৰে। যে আপোনাৰ সেই প্ৰথম BLO বিলাকে কি কৰিব, তেওঁলোকৰ হাতত থাকিব ষ্টেটমেণ্ট 1, য'ত প্ৰি ফিল্ড BLO ৰেজিষ্টাৰ, য'ত অলৰেডি আপোনাৰ নাম, ভোটাৰৰ নাম, আপোনাৰ তেওঁৰ এড্ৰেছ, তেওঁৰ ঘৰ নম্বৰ সকলোবিলাক সন্নিৱিষ্ট থাকিব আপোনাৰ ষ্টেটমেণ্ট 1ত। এই ষ্টেটমেণ্ট 1ত অলৰেডি আপোনাৰ ইলেকশ্যন কমিশ্যন অফ আছামেটো ডিক্লেয়াৰ কৰিছে, তাত এটা ঘৰ থাকিব। এই ঘৰত তেওঁৰ ৰিমাৰ্কছ লিখিব BLO জনে যে হয় ঠিকে আছে, যদি চব ঠিকে আছে তেওঁ অ'কে লিখিব, যদি তাতে সব ঠিকে নাই বা শিফ্ট হৈছে শিফটেড বুলি লিখিব, তেনেকৈ কি তেওঁ এটা নোট দিব, বা ডেট হৈছে তাতে ডেট লিখিব। এইখিনি মূল কামটো হৈছে আপোনাৰ কি ষ্টেটমেণ্ট 1, যে এই ষ্টেটমেণ্ট 1ৰ কি আমি এই BLO বিলাকে ঘৰে ঘৰে গৈ এইখিনি কি ভেৰিফাই কৰিব। তাৰপিছত আহিলে আপোনাৰ যে ষ্টেটমেণ্ট 2, যে ষ্টেটমেণ্ট 2ত আনএনৰল যিখিনি ভোটাৰ আছে, যিখিনি ভোটাৰ অলৰেডি কিমান হৈছে 18 ইয়াৰ্ছ হৈছে, যে 18 ইয়াৰ্ছ হোৱাৰ ক্ষেত্ৰত তেওঁ কি তেওঁৰ নাম তেওঁ ইলিজিবল কিন্তু তেওঁৰ নাম উঠা নাই, সেই ক্ষেত্ৰত কি তেওঁ ষ্টেটমেণ্টটোত সেইখিনি ডাটা তেওঁ ভৰাব। তাৰপিছত আপোনাৰ কি দিছে, যিখিনি ভোটাৰে কি হ'ল আপোনাৰ হয়তো 1/1/2026 চনত ইলিজিবল হ'ব কিন্তু এতিয়ালৈকে তেওঁৰ 18 বছৰ হোৱা নাই, যে 1/1/2026 চনত তেওঁ 18 বছৰ হ'ব, যে 18 ইয়াৰ্ছ তেওঁ কমপ্লিট কৰিব, গতিকে তেওঁৰ নাম ভোটত উঠিব লাগে, নেক্সট ভোটত কি তেওঁ ভোট দিব পাৰিব। সেই ক্ষেত্ৰত কি কৰিব, BLO জনে আপোনাৰ ষ্টেটমেণ্ট 3ত তেওঁ ডাটাখিনি লৈ আহিব। লগতে তেওঁ কি নিব, আপোনাৰ অলৰেডি মই যোৱা ভিডিঅ'টোত উল্লেখ কৰিছোঁ যে ফৰ্ম 6, ফৰ্ম 7 আৰু ফৰ্ম 8, তেওঁৰ লগত এক্সট্ৰা এইবিলাক ফৰ্ম থাকিব লাগিব। যে ফৰ্ম 6ৰ জৰিয়তে তেওঁ যিবিলাক নতুন ভোটাৰ আছে, সেই নতুন ভোটাৰৰ ক্ষেত্ৰত কি তেওঁ সেইখিনি ৰেজিষ্টাৰ কৰাব। ফৰ্ম 7 যদি তেওঁ ডেট হৈছে, সেই ক্ষেত্ৰত কি ডিলেশ্যনৰ ক্ষেত্ৰত, আৰু ফৰ্ম 8ত তেওঁ যদি কি ভোট ট্ৰেন্সফাৰ হৈছে, সেই ক্ষেত্ৰত কি ফৰ্ম 8 এইখিনি দি তেওঁ কি কৰিব, আপোনাৰ তেওঁৰ লগত এই 3টা ফৰ্ম তেওঁ ৰাখিব। গতিকে এইখিনি হৈছে আমাৰ এই স্পেচিয়েল ৰিভিজনৰ মূল কাম। তাৰপিছত এটা দিছে আপোনাৰ যে ডি ভোটাৰ, যে ডি ভোটাৰৰ ক্ষেত্ৰত ষ্টেটমেণ্ট 1ত তেওঁৰ নাম কি উল্লেখ নহ'ব। গতিকে ডি ভোটাৰ এই ক্ষেত্ৰত কি সম্পূৰ্ণ পৃথক থাকিব, যিহেতু তেওঁলোকৰ কোনো যেতিয়ালৈকে জাজমেণ্ট নাহিব তেতিয়ালৈকে এই স্পেচিয়েল ৰিভিজনত তেওঁলোক ইনক্লুড নহয়। যে ইয়াতে এটা ইম্পৰ্টেণ্ট কথা আহিলে যে ডিলেটেশ্যনৰ ক্ষেত্ৰত আপুনি কি প্ৰচেছ হ'ব, যদি ৰংফুল ডিলেশ্যন যাতে নহয়, যে ভুল ক্ৰমত যাতে কোনো ডিলেট নহয়, সেই ক্ষেত্ৰত কি দিছে ইলেকশ্যন কমিশ্যনে, যে ইন কেছ অফ ডেট, যে ডিলেশ্যন শ্বেল বি মেড অনলি আফটাৰ দ্য প্ৰপাৰ ভেৰিফিকেশ্যন, দ্য প্ৰডাকশ্যন অফ ডেথ চাৰ্টিফিকেট। যে ডেথ চাৰ্টিফিকেট প্ৰডিউচ কৰিলেহে কি হ'ব, আপোনাৰ ভোট কি হ'ব, ডিলেট হ'ব আপোনাৰ কিহৰ ক্ষেত্ৰত, ডিলেশ্যনৰ ক্ষেত্ৰত। কিন্তু তেওঁৰ যদি ডেথ চাৰ্টিফিকেট নাথাকে, যে ইয়াতে আছে টু এভইড ৰংফুল ডিলেশ্যন অন দ্য গ্ৰাউণ্ড অফ ডেথ, যে আদাৰ দেন যে প্ৰডিউচিং অফ ডেথ চাৰ্টিফিকেট, যে ডেথ চাৰ্টিফিকেট যদি প্ৰডিউচ কৰা নাই, যে তেওঁৰ ডেথ হৈছে, আৰু শিফটিঙৰ ক্ষেত্ৰত কি অনলি ফৰ্ম 7 ৰিচিভ হ'লেহে, যে ফৰ্ম 7 যদি ৰিচিভ হয় সেই ক্ষেত্ৰতে কি হ'ব, আপুনি সেইটো ডিলিট কৰিব পাৰিব। গতিকে এইখিনি কথা, যে ডিলেশ্যন যাতে ৰংফুল নহয় সেই ক্ষেত্ৰত যে সেই মানুহজনৰ ডেথ চাৰ্টিফিকেট পাব লাগিব, BLO জনে সেই ডেথ চাৰ্টিফিকেট ইলেকশ্যন কমিশ্যনত প্ৰভাইড কৰিব লাগিব। আৰু যদি প্ৰভাইড কৰিব নোৱাৰে সেই ক্ষেত্ৰত কি ফৰ্ম 7, যে সেই যিজন অথৰাইজ পাৰ্চন আছে, যে হেড অফ দ্য ফেমিলি বা আন কোনোবাই কি কৰিব লাগিব, ফৰ্ম 7 আপোনাৰ ফিল আপ কৰিলেহে সেই ভোট কি হ'ব, আপোনাৰ ডিলিট হ'ব। তাৰপিছত আছে আপোনাৰ যে BLO ৰিপৰ্ট উইল বি নেচেচাৰী ফৰ ডিলেশ্যন, যে ডিলেশ্যনৰ ক্ষেত্ৰত কি লাগিব, আমাৰ BLO ৰিপৰ্ট লাগিব, যে BLO ৰিপৰ্ট অবিহনে কি আমাৰ ডিলেশ্যন নহ'ব। তাৰপিছত ফৰ্ম 8ৰ ক্ষেত্ৰত, যে ফৰ্ম 8 যে শিফটেড হৈছে সেই ক্ষেত্ৰত সেই ভোটটো ডিলিট কৰিব লাগিব। সেই ক্ষেত্ৰতো সেই আগৰ জেগাত ভোট আছেনে নাই সেইটো আপোনাৰ ERO
যে ইলেক্ট্ৰল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ যে ইলেক্ট্ৰল ৰেজিষ্ট্ৰেশ্যন অফিচাৰে কনফাৰ্ম হোৱাৰ পিছতহে কি কৰিব আপোনাৰ এই ফৰ্ম 8ৰ ক্ষেত্ৰত যিখিনি ডিলেশ্যন আছে সেইখিনি কৰিব পাৰিব যদি কোনো ক্ষেত্ৰত আপোনাৰ পোলিং ষ্টেচন 2%তকৈ বেছি যদি ডিলেশ্যন হৈছে সেই ক্ষেত্ৰত আপোনাৰ কি ইআৰও যে ইলেক্ট্ৰল ৰেজিষ্ট্ৰেশ্যন অফিচাৰে কি ভেৰিফাই কৰিলেহে সেইখিনি ডিলেশ্যন হ'ব তাৰ পিছত যদি কোনোবা ব্যক্তিয়ে 5 বাৰতকৈ যদি বেছি কি কৰিছে অবজেকশন কৰিছে সেই ক্ষেত্ৰতো আপোনাৰ ইআৰও ভেৰিফাই কৰাৰ পিছতে আপোনাৰ কি ডিলেশ্যন কাৰ্য সম্পন্ন হ'ব গতিকে মই অলৰেডি টাইমলাইনখিনি কৈছো যে কোন তাৰিখে কি কাম সম্পন্ন কৰা হ'ব আগৰ ভিডিঅটো আপোনালোকে কাইন্ডলি চাই ল'ব তাৰ পিছত আৰু এটা কথা যে বিভিন্ন হয়তো সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলি আছে সেই অপপ্ৰচাৰসমূহ দূৰ কৰাৰ উদ্দেশ্যে আমাৰ ইলেকশ্যন কমিশনে কি কৰিছে এখন আপোনাৰ স্পষ্টীকৰণ দিছে স্পষ্টীকৰণত লেখা আছে যে ইতিমধ্যে ভোটাৰ তালিকাত নাম সন্নিবিষ্ট হৈ থকা ব্যক্তিৰ উচ্ছেদ বা আন কোনো কাৰণত বাসস্থানত স্থানান্তৰিত হ'লে তেওঁলোকে বৰ্তমান যিটো ভোটাৰ এলেকাৰ অধীনত বসবাস কৰি আছে সেই ভোট গ্ৰহণ কেন্দ্ৰলৈ প্ৰপত্ৰ 8ৰ জৰিয়তে যে প্ৰপত্ৰ 8ৰ জৰিয়তে নাম স্থানান্তৰ কৰিব পাৰিব এই ক্ষেত্ৰত পঞ্জীভুক্ত ভোটাৰৰ নাম বাদ পৰা অহেতুক আশংকা নাই বিশেষ সংশোধনীৰ সমগ্ৰ প্ৰক্ৰিয়াটোত ভোটাৰ ৰাইজৰ লগতে সংশ্লিষ্ট সকলৰ সহযোগিতা কামনা কৰা হৈছে যে ইয়াতে হয়তো বিভিন্ন সোশ্যাল মিডিয়াত বা বিভিন্ন ঠাইত কি অপপ্ৰচাৰ চলি আছে যে উচ্ছেদিত বা আন ঠাইত অন্য কাৰণত যিবিলাক শিফটেড হৈছে সেই সকলৰ কি নাম অহেতুক আপোনাৰ কি কাটি যোৱাৰ আশংকা নাই তেওঁলোকে কি কৰিব লাগিব যে বৰ্তমান তেওঁলোকে যি জায়গাত থাকি আছে সেই ঠাইত কি ফৰ্ম 8 যে ফৰ্ম 8ৰ জৰিয়তে তেওঁলোকৰ নামসমূহ ট্ৰান্সফাৰ কৰিব লাগিব গতিকে ভিডিঅটো আপোনালোকে যিখিনি চালে যে এইবিলাক এটা ফেজত চলি আছে যে আপোনাৰ 22 তাৰিখৰ পৰা এই কামখিনি ষ্টাৰ্ট হৈ যিখিনি মানে বিএলৰ মেইন কাম যে ইয়াতে কোনো ডকুমেন্ট নালাগে যে ইয়াত আপোনাৰ কি খালি আপোনাৰ লিষ্টত নাম আছে নে নাই সেইখিনি কি কাৰেক্ট কৰিব আৰু হেড অফ দা ফ্যামিলি যিজন পৰিয়ালৰ মুৰব্বী তেওঁ বিএলক এইখিনি তথ্য ক্লিয়াৰিফিকেশন দিয়ে তেওঁ কি সাইন কৰিব লাগিব গতিকে হেড অফ দা ফ্যামিলিৰ ওপৰত এই গোটেইখিনি কথা নিৰ্ভৰ কৰিব যদি কোনোবা লৰা ছোৱালী বাহিৰত কাম কৰি আছে হেড অফ দা ফ্যামিলি যে ডিক্লেয়াৰ দে নহয় মই লৰা ছোৱালী ভোট ইয়াতে আছে বেলেগ জায়গাত নাই বা তেওঁৰ ভোট শিফট হোৱা নাই সেই ক্ষেত্ৰত কি সেই বিএলজনে মানি ল'ব লাগিব তাৰ পিছত যিবিলাকৰ এতিয়ালৈকে 18 বছৰ হোৱা নাই বা তেওঁলোকৰ 1/1/2026ত তেওঁ 18 বছৰ হ'ব সেইখিনি নাম ফৰ্ম 6ৰ জৰিয়তে অন্তৰ্ভুক্ত কৰিব লাগিব কাৰণ তাৰ পিছত হয়তো কি পৰ্যায়ত বা কি প্ৰচেছ আহে গতিকে সেই বিষয়ে অলপ ৰাইজ সচেতন হ'ব লাগে যাতে আমাৰ 2026 চনৰ যোনটো ভোটাৰ লিষ্ট সেই ক্ষেত্ৰত কি সকলৰ নাম অন্তৰ্ভুক্ত হয় গতিকে ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ যদি কোনো খোকজা থাকে তেন্তে কাইন্ডলি মোক কমেন্ট কৰি জনাব